এভৰিৱান পঞ্চি মিউজিক চেনেলৰ আনটা ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস গ্ৰেভি। ব্ৰইলাৰ মাংস গ্ৰেভিৰ কাৰণে বনাবলৈ মই কি লৈছোঁ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। এয়া কেইটামান নহৰু, এয়া মই লৈছোঁ দুটা পিঁয়াজ, এটুকুৰা আদা আৰু দুটা বিলাহী। মই আজি ব্ৰইলাৰ মাংস গ্ৰেভিৰ লগত দিম এই ৰঙালাও। আচলতে আজি মই এইটো অলপ বেলেগ ধৰণে বনাবলৈ লৈছোঁ। এই ৰঙালাও দুটুকুৰা দিছোঁ আৰু এই আলুগুটি 4টা আছে। এই সকলোখিনি বস্তুৱে মই কোনো মছলা ব্যৱহাৰ নকৰাকৈ আজি আপোনালোকক ৰান্ধি দেখুৱাম ব্ৰইলাৰ মাংস গ্ৰেভি। এতিয়া মই এয়া পিঁয়াজ যে দুটা লৈছিলোঁ এটা কুটি ল'লোঁ, এয়া গ্ৰেভিৰ কাৰণে লোৱা বিলাহী দুটা কুটি ল'লোঁ, এয়া নহৰু, মই যে লৈছিলোঁ ৰঙালাও দুটুকুৰা, সেই দুটুকুৰা কুটি লৈছোঁ আৰু এই আলুগুটি। মই এতিয়া এই সকলোখিনি মিক্স কৰি ৰেচিপিটো তৈয়াৰ কৰিম। এয়া মই গেছটো ফুল মিডিয়ামত লৈছোঁ, লৈ এখন মোৰ কেৰাহীখন সম্পূৰ্ণৰূপে গৰম হ'লেই এতিয়া মই ইয়াত দিম মিঠাতেল। এয়া মই তেলটো বাকি দিছোঁ। তেলটো ল'লোঁ। এতিয়া মই ইয়াত সদায় দিয়াৰ ধৰণে নিমখ অকণমান এড কৰি ল'লোঁ। কেৰাহীখন যিহেতু সম্পূৰ্ণৰূপে গৰম হ'লে তেল পকিলেই এতিয়া মই ইয়াত কাটি ৰখা পিঁয়াজখিনি এড কৰিম। পিঁয়াজখিনি এড কৰিলোঁ। এতিয়া মই লাহেকৈ এইখিনি লৰাই দিছোঁ আৰু এই পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈকে মই ভাজি ৰাখিম। এতিয়া এয়া পিঁয়াজখিনি দেখিছে কিমান ধুনীয়াকৈ এটা বাদামী কালাৰ হৈছে। এতিয়া মই ইয়াত এই বাতি ৰখা নহৰু আৰু আদাখিনি মিক্স কৰিছোঁ। এয়া নহৰু আৰু আদাখিনি দি বেছিকণ সময় আচলতে ভাজিব নালাগে, অকণমান কেঁচা গোন্ধটো গ'লেই তাত মাংসটো এড কৰিব পৰা হয়। মোৰ এয়া হৈছে আৰু নহৰু আৰু আদাখিনি মিক্স কৰি এয়া হৈছে। ইয়াত মই এতিয়া মাংসটো এড কৰিম। চাই থাকিব দেই। এইয়া পাতি দিছোঁ। এতিয়া মই ধুনীয়াকৈ তেলটো সকলোখিনি মাংসতে লগাকে মই ধুনীয়াকৈ লৰাই বগৰাই দিম। এয়া দেখিছে চবতে আচলতে তেলটো এনেকৈ সোমাই গ'লে ভাল হয়। এতিয়া মই লাহেকৈ ঢাকোনখন মাৰি দিম। অলপ সময়ৰ কাৰণে মই ঢাকোনখন দি দিম ইয়াত। মই লাহেকৈ ঢাকোনখন মাৰি দিছোঁ আৰু এতিয়া অকণমান সময়ৰ কাৰণে আচলতে মই বস্তুটো অকণমান মৰহিবলৈ দিম। এতিয়া মই অকণমান কেৰাহীখন উদঙাই দিছোঁ, লৰাই দিছোঁ। ইয়াত মই অথনি নিমখো দিয়া নাছিলোঁ, হালধিও দিয়া নাছিলোঁ, একো দিয়া নাছিলোঁ, মাত্ৰ মই তেলটো সোমাবলৈহে দিছিলোঁ। এতিয়া মই ইয়াত নিমখটো এড কৰিম। নিজৰ সোৱাদ অনুসৰি নিমখটো এড কৰিব। নিমখটো এড কৰি দিছোঁ। নিমখটো এড কৰি আকৌ মই অকণমান সময়ৰ বাবে ঢাকোন মাৰিম। এতিয়া মই ঢাকনটো উদঙাই দিছোঁ। ইয়াত মই এতিয়া হালধিটো এড কৰিছোঁ। যিহেতু মই ইয়াত একো মছলাই আচলতে ব্যৱহাৰ নকৰোঁ, মোৰ হালধিটোৰ ওপৰতে সকলোখিনি ডিপেণ্ড কৰে। ৰেড চিলি হওক বা বেলেগ অন্য ধৰণৰ মছলা হওক, মিট মছলা হওক, মই মাংসত আচলতে একো এড নকৰোঁ। এতিয়া লাহে লাহে কালাৰটো আহিব আৰু লাহেকৈ এতিয়া অলপ সময় আৰু এইটো সিজিবলৈ দিম। এতিয়া মই ইয়াত আহিছে নহয়, ইয়াত মই সেই কাটি লোৱা এই ৰঙালাও আৰু কাটি লোৱা এই আলুগুটি ইয়াত মিক্স কৰি দিছোঁ। মিক্স কৰি এতিয়া অলপ সময় সিজিবলৈ দিব লাগিব। এতিয়া ৰঙালাও আৰু আলুখিনি সিজালৈকে
মই ঢাকোন মাৰি থৈ দিম অলপ সময়। অলপ সময় পিছতহে আকৌ আপোনালোকক লগ পাম দেই। দেখিছেনে? এতিয়া মই অলপ সময়ৰ পিছতে ঢাকোনটো উদঙাই লৈছোঁ আৰু কেনেকুৱা এটা মজা একদম গোন্ধ আহিছে। এতিয়া মোৰ ইয়াত বাকী থাকিলে মিচিবলৈ বিলাহীখিনি, গোটা বিলাহীখিনি এতিয়া মই এড কৰি দিছোঁ। এতিয়া গোটা বিলাহীখিনি অলপ সময় এনেকৈ মৰহি যোৱালৈকে মই ভাজি দিম। বেছিকৈ সময় নালাগে, বিলাহীটো আচলতে সোনকালে মৰহি যায়। বিলাহীটো মৰহি যোৱালে এবাৰ মই ঢাকোনটো দি দিম। ঢাকোনটো দি অলপ সময়ৰ পিছতে বিলাহীটো মৰহিবই। তাৰপিছত কি কৰোঁ চাই থাকক দেই। এতিয়া দেখিছেনে বিলাহীখিনি মৰহি গ'ল। এতিয়া মই ইয়াত আৰু কি কৰিম আৰু গ্ৰেভিটো অকণমান পানী দিব লাগিব। এতিয়া মই গৰম পানী কৰি থোৱা আছিলে, মই লাহেকৈ অকণমান দি দিছোঁ। লাহেকৈ অকণমান দি দিছোঁ দেই। এতিয়া হৈছেগৈ আৰু অলপ চলপ হৈছেগৈ আৰু বেছিকণ বাকী নাই। এতিয়া অকণমান সময়ৰ কাৰণে সিজি, বস্তুটো আচলতে যদি সিজিলেই, এতিয়া মানে আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি লাহেকৈ অলপ সময় সিজিবলৈ দি ৰাখি দিলেই হ'ব। এতিয়া মই লাহেকৈ ঢাকনটো উদঙাই দিছোঁ। এয়া চাওক কমপ্লিট। এতিয়া এয়া সম্পূৰ্ণকৈ কমপ্লিট হৈ গ'ল আৰু এইখিনি এতিয়া একদম ভাতৰ লগত আৰু পৰিৱেশন কৰি থাকিব পাৰি আৰু। এয়া আজি মোৰ ৰেচিপি ব্ৰইলাৰ মাংস গ্ৰেভি কমপ্লিট। এয়া চাওক কি ধুনীয়া এটা মানে ৰং উঠিছে মছলা নিদিয়াকৈ। এতিয়া মই এইখন মোৰ আজি ৰাতিৰ সাজৰ থালিখন সজাই ল'লোঁ। এয়া মচুমাহৰ টেঙা দাইল, এয়া মাংস গ্ৰেভি আৰু এয়া ভাত আৰু এটুকুৰা গোল নেমু আৰু এটা জলকীয়া। আজি এতিয়া মই এয়া খাওঁগৈ। আপোনালোকেও খাই পেলাই নি কেনেকুৱা লাগিলে কমেণ্ট বক্সত এবাৰ জনাব দেই। বাই।